সকলকে নমস্কাৰ আছো নতুন এটা ভিডিঅ'লে আপোনালোকে নিশ্চয় থাম্বনেলটো চাই ভিডিঅ'টো প্লে কৰিছে আৰু ইয়া দেখিছে আপোনালোকে তামোল পুলি হয় আৰু ই পচাই থোৱা আছিল ইয়াতে আৰু ইয়াৰ পৰা মই ঘালি গৈ বেলেগ ঠাইত ৰুমগে এটো হৈছে আমাৰ লোকেল প্ৰজাতি হয় তামোলৰ তিনটা প্ৰজাতি আছে আৰু তামোলৰ বাৰী যিসকল আছে তেখেতে যিসকলে ৰুইছে তেখেতসকলৰ পৰা পৰামৰ্শ লৈ মই আকৌ ইয়াক ৰুমগে ইয়াৰ পৰা ঘালি এটো দেখিছে আপোনালোকে পচাই থোৱা পুলি হয় ইয়াতো কেবাটাও আছে ইয়াৰ পৰা ৰুৱা হ'ল বেলেগ বেলেগ ঠাইত আৰু আজি মই ভিডিঅ'টো আপোনালোকক দেখাম বুলি ভাবিলো ইয়া পদ্ধতি কেনেকুৱা ৰুৱা হেতু পদ্ধতি মই আপোনালোকক দেখাম ইয়া কি লব আপোনালোকৰ সাৱধানতা আৰু তাৰ বিষয়ে মই কম ইয়া নিশ্চয় দেখিছে আপোনালোকে এইফালে চাওক আপোনালোকে পচাই থোৱা আছে গুইটো দেখিছে এই গুইটো ৰাউন্ড কে এনেকৈ খানি নিব লাগিব খানিতে আপোনালোকে এটা মন কৰিবলগীয়া কথা হেতু মন কৰি ল'ব আপোনালোকে এইটো পুক দেখাই আছে এতিয়া পুক দেখি আপোনালোকে এনেকৈ চিন দি ল'ব এতিয়া মই এনেকৈ ৰাউন্ড কে খানি দিম আৰু হেকলকা ভিডিঅ'টো চাই যাব তেতিয়া আপোনালোকে গম পাব ইয়াৰ সঠিক পদ্ধতিটো এতিয়া মই খানি লৈ আহিলো পুলিটো আৰু পুলিটো তাৰ পৰা উঠাই আনি এতিয়া মই ইয়াতে ৰুম ইয়াত দেখিছে আপোনালোকে মাটিটো নতুন মাটি হয় এবাৰ তুলিছো আৰু ইয়াতে মই এতিয়া ৰুম এটো দেখিছে ডাকে লগাই দিছো আৰু দেখিছে আৰু তামোল পুলি সদায় আহিন কাটি ৰুব লাগে তেতিয়া ফৰকাল বতৰত ৰুলে ভাল আৰু এতিয়া ভাদমাই চলিছে মই ৰুম আৰু ইয়াত কি দিব লাগিব গাঁতত মই তাও দেখাই আছো আপোনালোকক আৰু সদায় তামোল পুলি তিন ঠাই দিব লাগে তেতিয়া পুলিটো তেতিয়া সাপতে লাগে আৰু দুবা এবাৰ খানি বেলেগ ঠাই ৰুলে কি হয় বস্তুটো গছবা ওখ হয় আৰু এই পুলিটো হৈছে আমাৰ লোকেল পুলি হয় আৰু এতিয়া মই ইয়াতে খানি পিনি আপোনালোকক দেখাই আছো খানি থকা দেখিছে আপোনালোকে ফৰকালে হৈছে এতিয়া সেইটো কাৰণে মই ফৰকাল জেগাত ৰুইছো নতুন মাটি দেখিছে তাৰপা গোবৰ দিলো দিয়াৰ পিছত আপোনালোকে সুপাৰো দি দিব পাৰে পৰা ফকাল ৰাখিবৰ কাৰণে এতিয়া হেয়া দেখিছে এটো মই দাগি এটা দিছিলো এই দাগিটো দেখিছে আপোনালোকে এই দাগিটো তাত পুলিটো পচাই থওঁতে পুকচাতে আছিলে আকৌ মই পুকচাতে দি দিম পুকচাতে দি বেছি দৰো নকৰিব আপোনালোকে এইটো দেখিছে পুলিটো এই মাটিটো ইয়াৰ ওপৰলৈকে আছিলে এই মাটিটো লেভেলতে দিব নহলে পানী জাম খাই যাব এতিয়া মই দি দিছো এটা ৰুৱা হৈছে আপোনালোকৰ মাজলৈ এটা সৰুকে ভিডিঅ' দিছো আপোনালোকে চাবৰ কাৰণে অকমান জানিবৰ কাৰণে অকমান হেচি দিছো বাকি হিটো সাইডে ৰুইছো মই আকৌ এটো ফ্ৰন্টৰ সাইডে ৰুইছো ঘৰ ইয়াত আপোনালোকে জাবৰবিলাক দিন দিব ইয়াৰ পৰা মাটি দি দিব এনেকে আৰু ছাগলী নাখাব কাৰণে বেয়া দি দিব আপোনালোকে এটা এইটো লেভেল আছিল এইটো লেভেল কৰি দিব আপোনালোকে যিকলৰ তামোল বাৰী আছে নাইকলৰ গছ আছে যিয়ে নহওক শিকিবলৈ চেষ্টা কৰিছো মই আৰু আপোনালোকৰ মাজলৈ সৰুকে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব যদি আপোনালোকে তামোলৰ বাৰী কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এটা মন কৰিব যদি আপোনালোকে পুলি ৰুওঁতে মন কৰিব প্ৰায় পুলি ৰুওঁতে দূৰত্ব ৰাখিব আপোনালোকে 6 ফুট বা 5 ফুট মিনিমাম এনেকৈ ৰাখিব যাতে হিজবা পুলি যাতে পাত নালাগে ডাঙৰ হলে হেতু সাইজে আপোনালোকে ৰুব আৰু যদি আপোনালোকে মই অলপ দেৰি আগত কৈছিলো তিনি ঠাইত ৰুলে 15 ফুটত বা 16-18 ফুট এনেকুৱাত লাগিব বুলি সাপোৰ্টে যদি তেনেকৈ আপোনালোকে তিনি ঠাইত নুৰে তেতিয়া আপোনালোকে এটা কাম কৰিব আপোনালোকে মই অলপ দেখাই দিছো এইটো পুলিটো দেখিছে মই এতিয়া ৰুৱা আৰু এই পুলিটো 4 মাহ 5 মাহ পিছত হিমানটো হৈ যাব 4 পাত 5 পাত মিলি যাব আৰু যদি ইমানটো ওখ হৈ যাব আপোনালোকে কি কৰিব আৰু এই গুইত আপোনালোকে 1 ফুটৰ আটত বা 1.5 ফুট আটত এনেকৈ আপোনালোকে ৰাউন্ড কে চিপলাঙে বা কিহেবা এনেকৈ জুমাই হেয়ে খুচি শিপাকিটা কাটি দিব কটা পাছত আৰু এটা অকমান চুমকি যাব আকৌ কি উঠি অহাৰ পিছত তেতিয়া সেই পুলিটো মজবুত হৈ আহিব আৰু সাপোৰ্টে লাগিব আৰু হেতুৱে আপোনালোকক মোক সাবস্ক্ৰাইব কৰি দিব আৰু লগতে চেনেলটো শেয়াৰ কৰি দিব দুইজনে গম পাব ভুল হ'ব পাৰে তাৰ মাজতে আপোনালোকে কমেন্ট কৰি জনাই দিব যে
বস্তুটো এনেকৈ আছিলে আকৌ মই চেষ্টা কৰিম এতিয়া ৰুই হৈ গ'ল এতিয়া ভিডিঅ'টো ইমানতে আৰু বাই বাই